বন্ধুসকল কি চুৰি হৈ গ'লে আমি হাত তালি মাৰো। বন্ধুসকল এই পাজলটোৰ উত্তৰ যদি আপুনি জানিবলৈ বিচাৰে এইটো ভিডিও শেষলৈকে চাব লাগিব। গতিকে ভিডিওটো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব। তেতিয়াহ'লে বলক বৰ বেছি সময় নষ্ট নকৰি আজিৰ ভিডিওৰ প্ৰথম পাজলটো চাওঁ। পৰি থাকো অজগৰ হৈ গছকি দিলে লগাও হৈছৈ। বন্ধুসকল আপুনি ক'ব পাৰিবনে ইয়াত বাৰু কাৰ কথা কোৱা হৈছে? বন্ধুসকল ইয়াত ঢেঁকীটোৰ কথা কোৱা হৈছে। পিছে আপুনি উলিয়াব পাৰিছিল নে নাই আমাক নিশ্চয় কমেণ্ট কৰি জনাব। বলক পাছৰ পাজলটো চাওঁ। বাঁহত থাকে বতাহত উৰে খাদ্য বিচাৰি পানীত পৰে। বন্ধুসকল এই পাজলটোৰ উত্তৰ যদি আপুনি বিচাৰি পাইছে আমাক এতিয়াই কমেণ্ট কৰি জনাওক। বন্ধুসকল এই পাজলটোৰ উত্তৰ হৈছে বগলী। পিছে আপুনি উলিয়াব পাৰিছিল নে নাই আমাক কমেণ্ট কৰি জনাব। বলক পাছৰ পাজলটো চাওঁ। বন্ধুসকল এনেকুৱা কি বস্তু আছে যিটো ছোৱালীয়ে বছৰত এবাৰহে কিনে? বন্ধুসকল মোৰ উত্তৰটো চোৱাৰ আগতে আপুনি আপোনাৰ উত্তৰটো আমাক কমেণ্ট কৰি জনাওক। বন্ধুসকল আপুনি উত্তৰটো বিচাৰি পালেনে? এই পাজলটোৰ উত্তৰ হৈছে ৰাখি। বাৰু বলক এতিয়া দুটামান ইমজি পাজল চাওঁ। বন্ধুসকল এই দুটা ইমজিয়ে এটা মোবাইল ফোনৰ ব্ৰেণ্ডৰ নাম বুজাইছে। এতিয়া আপুনি ক'ব পাৰিবনে সেই ব্ৰেণ্ডটো কি? বন্ধুসকল ইয়াতে প্ৰথমে আছে এটা চকু যিটো ইংৰাজীত আই প্লাছ দ্বিতীয়তে আছে এটা ফোন আৰু এনেকৈ হৈ যাব আইফোন যিটো এটা মোবাইল ব্ৰেণ্ড হয়। পিছে আপুনি উলিয়াব পাৰিছিল নে নাই আমাক নিশ্চয় কমেণ্ট কৰি জনাব। বলক আৰু এটা চাওঁ। বন্ধুসকল এই দুটা ইমজিয়ে এটা ছাবজেক্টৰ নাম বুজাইছে। এতিয়া আপুনি ক'ব পাৰিবনে সেই ছাবজেক্টটো কি? বন্ধুসকল সেই ছাবজেক্টটোৰ নাম হ'ব হিন্দী। কেনেকৈ চাওঁ বলক। বন্ধুসকল ইয়াতে প্ৰথমে আছে এজনী মুৰ্গী যিজনী ইংৰাজীত হেন প্লাছ দ্বিতীয়তে আছে এটা দি আৰু এনেকৈ হৈ যাব হিন্দী। বাৰু বলক আমাৰ পাছৰ পাজলটো চাওঁ। সেইটো কি হয় যিটো আমাৰ সন্মুখতে থাকে কিন্তু তাক আমি দেখি নাপাওঁ? বন্ধুসকল মোৰ উত্তৰটো চোৱাৰ আগতে আপুনি আপোনাৰ উত্তৰটো আমাক কমেণ্ট কৰি জনাওক। বন্ধুসকল এই পাজলটোৰ উত্তৰ হৈছে আমাৰ ভৱিষ্যত যিটো আমাৰ সন্মুখতে থাকে কিন্তু তাক আমি দেখি নাপাওঁ। পিছে আপুনি উত্তৰটো বিচাৰি পাইছিল নে নাই আমাক নিশ্চয় কমেণ্ট কৰি জনাব। বাৰু বলক আমাৰ আজিৰ বিশেষ বুদ্ধিৰ পাজলটো চাওঁ। তাৰ আগতে আপুনি যদি আমাৰ আজিৰ এই ভিডিঅ'ত এতিয়ালৈকে এটা লাইক কৰা নাই এতিয়া এটা লাইক কৰি দিয়ক আৰু আগলৈ যদি ইণ্টাৰেষ্টিং পাজলসমূহ চাই থাকিব বিচাৰে আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰি লওক। বলক পাজলটো চাওঁ। বন্ধুসকল আপুনি ক'ব পাৰিবনে কি চুৰি হৈ গ'লে আমি হাত তালি মাৰোঁ? আকৌ কৈছোঁ কি চুৰি হৈ গ'লে আমি হাত তালি মাৰোঁ। বন্ধুসকল আপুনি যদি উত্তৰটো বিচাৰি পাইছে আমাক এতিয়াই কমেণ্ট কৰি জনাওক। বন্ধুসকল উত্তৰটো আপুনি বিচাৰি পালেনে? উত্তৰটো হৈছে চেঞ্চুৰী। হয় বন্ধুসকল যেতিয়া এজন ক্ৰিকেটাৰে খেল এখনত চেঞ্চুৰী মাৰে তেতিয়া আমি সকলোৱে হাত তালি মাৰোঁ। বন্ধুসকল এই পাজলটোৰ উত্তৰটো অকণমান লজিকেল আছিল। পিছে কিমানজনে উত্তৰটো বিচাৰি পাইছিল আমাক নিশ্চয় কমেণ্ট কৰি জনাব। বাৰু বলক এতিয়া আমাৰ আপোনালোকলৈ থকা পাজলটো চাওঁ। বন্ধুসকল এই পাজলটোত থকা এই দুটা ইমজিয়ে এটা জনপ্ৰিয় এপৰ নাম বুজাইছে। এতিয়া আপুনি ক'ব পাৰিবনে সেই এপটোৰ নাম কি? আপুনি যদি উত্তৰটো বিচাৰি পাইছে আমাক এতিয়াই কমেণ্ট কৰি জনাওক। আপুনি যদি শুদ্ধ উত্তৰ দিয়ে আমাৰ অহা ভিডিঅ'ত আপোনাৰ নামটো উল্লেখ হ'ব পাৰে। বন্ধুসকল এতিয়া সময় হ'ল আমাৰ যোৱাবাৰৰ পাজলটো চোৱা। যোৱাবাৰ আপোনালোকক সোধা হৈছিল যে তলত থকা দুটা ইনষ্টাগ্ৰামৰ লগোৰ ভিতৰত ইয়াৰে কোনটো ইনষ্টাগ্ৰামৰ আচল লগো আৰু ইয়াৰে বি লগোটো ইনষ্টাগ্ৰামৰ আচল লগো। আৰু এই পাজলটোৰ শুদ্ধ উত্তৰ আমাক বহুতো বন্ধু বান্ধৱীয়ে কমেণ্ট কৰি জনাইছিল। তাৰে ভিতৰত শুদ্ধ উত্তৰ দিয়া প্ৰথম 10জন আৰু ৰেণ্ডমলি বাছি উলিওৱা প্ৰথম 5জনৰ নাম ক্ৰমে কফিল আহমেদ, শেৱালী গোহাঁই, আমাৰ মুণ্ডা, প্ৰদীপ হাজৰিকা, অজয় শইকীয়া, টাকাৰ পেগু, প্ৰাচুৰ্য দাস, প্ৰিয়ম বৰ্মন, নয়ন ডেকা, পিকু শইকীয়া, অমৰজ্যোতি গগৈ, প্ৰবৃত্ত ভূঞা, লিজা দেৱী,
DB ধ্ৰুৱ বৰা আৰু ৰনচেং বৰুৱা। শুদ্ধ উত্তৰ দিয়া আপোনালোকৰ লগতে সকলোলৈকে বহুত বেছি শুভেচ্ছা থাকিল। বাৰু বন্ধুসকল আজিলৈ এৰিছোঁ। খুব সোনকালে লগ হ'ম এটা অন্য ভিডিঅ'ত। ধন্যবাদ।